হাই গাইছ, আজি তো 24 নম্বৰ ৰজা। আজি আমি মানে কি কৰোঁ কি নকৰোঁ আজি সকলোখিনি দেখা পাব। ৰজাটো সদায় ৰাখি থাকোঁ, তো আজি ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আৰু এই ব্লগটোত মই কি কৰোঁ ৰজা ৰাখিলে তো আপোনালোকে সকলোখিনি গম পাব। এতিয়া উঠিলোঁ পুৱাৰ জাষ্ট 3:08 হ'ল আৰু এতিয়া আমি চেহৰিটো কৰি লওঁ, চাওঁ কি আছে, চাওঁ আপোনালোকক দেখাই চাই থাকক। আৰু ভাতকেইটা মোৰ ৰুমতে লৈ আহিলোঁ আৰু লৈ আহি এতিয়া খাওঁ। আছে আমাৰ ব্ৰইলাৰ আঞ্জা আছে ব্ৰইলাৰৰ, তো সোনকালে ভাতকেইটা খাই লওঁ দিয়কচোন। আৰু এতিয়া ভাতকেইটা জাষ্ট খাই ল'লোঁ আৰু মই ভাবিলোঁ যে আপোনালোকৰ লগত অলপ মই কথা পাতোঁ। আৰু কথাটো এয়ে হ'ল যে ৰজাটো চাগে সকলোৱে ৰাখি আছা আৰু সকলোৰে চাগে খবৰবিলাক ভালো খুব। আৰু বেছি জোৰে কথা ক'ব নোৱাৰোঁ কাৰণ চব মানে ঘৰৰ মানুহ শুই আছে আৰু ওচৰৰ মানুহবিলাকো শুই আছেতো, তো এবাৰ আৰু বোম মাৰি দিব আৰু বেছি হাল্লা কৰিলে, তো লাহে লাহে কওঁ। আৰু আজান দিয়াৰ আগত আপুনি মানে চেহৰিটো কৰি লৈ এইটো নিয়ত কৰিব, বিস্মে গদিন নাবেতু মিন চাহাৰি ৰমজান। এইটো নিয়ত কৰিব। আৰু যিসকলে নিয়তটো নাজানে, তো মই জানামতে এনেকৈ কৰিলেও হ'ব যে ৰমজান মাহৰ ৰোজা ৰখাৰ কাৰণে আল্লাহৰ ওচৰত নিয়ত কৰিলোঁ, এনেকৈও আপোনালোকৰ ৰোজাৰ মানে নিয়তটো হৈ যাব। আৰু এতিয়া অলপমান দাঁতকেইটাকে মাজি লওঁ। আৰু এতিয়া জাষ্ট ফজৰৰ আজান দি আছে, তো আমি নামাজটো পঢ়ি আহোঁ। ফজৰৰ নামাজটো পঢ়া আমাৰ ইম্পৰ্টেণ্ট। যাওঁ বলক আমি নামাজ পঢ়িবলৈ। আৰু এতিয়া আমি মছজিদলৈ যাই আছোঁ, তো এটা কথা মনত পৰি গ'ল যে আমি ফজৰৰ নামাজটো কেনেকৈ পালোঁ। আমাৰ আদম আলাইহিছ ছালামক যেতিয়া মানে জান্নাতৰ পৰা ওলাই দিছিল, তেতিয়া এই পৃথিৱীত আহি মানে হাৱা বিবি মানে আদমৰ যিটো খাছ পাৰ্টনাৰ কৰি বনাইছিল, তেওঁ আৰু মানে আদমক বেলেগ ঠাইত থোৱা হৈছিল। আৰু আদম আলাইহিছ ছালামে তাৰ কাৰণে বহুত তৰপিছিল, বহুত কান্দিছিল। তো কেইবা হাজাৰ বছৰ পিছত মানে নামাজ পঢ়ি পোৱা নাছিল। আৰু একদিন মানে এনেকুৱাত মানে ফজৰৰ টাইমত মানে একদিন নামাজ পঢ়ি আছিল। তো আদম আলাইহিছ ছালামে 2 ৰাকাত নামাজ পঢ়িছিল আৰু সেই 2 ৰাকাত নামাজ পঢ়াৰ পিছত মানে আল্লাহৰ পৰা গাইবী আৱাজ আহিছিল যে আদম, তোৰ মই এই মানে নামাজ কবুল কৰি এই দোৱা কবুল কৰিলোঁ। তেতিয়া তাৰমানে এইটো নামাজ আমি ফজৰৰ নামাজ হিচাপে আজি পালন কৰি আছোঁ। ফজৰৰ নামাজ 2 ৰাকাত হয় আৰু এই 2 ৰাকাত আমি আদম আলাইহিছ ছালামৰ পৰা পাইছোঁ। তো এইখিনিয়ে। তো বলক এতিয়া আমি নামাজটো পঢ়িও সোনকালে। আৰু আমি এতিয়া এই সৰপাৰাৰ 2 নম্বৰ সৰু মছজিদটো পাই গ'লোঁ। এইটো হৈছে সৰপাৰা মছজিদ। এতিয়া মই নামাজ পঢ়ি আহি পালোঁ মছজিদৰ পৰা। আৰু যিহেতু কালিতো ব্লগ কৰিম আৰু ফোনটো বেছি চাৰ্জ নাই, চাৰ্জত দিওঁ অকণমান আৰু ময়ো শুব চেষ্টা কৰোঁ। আৰু কালি চাম মৰ্ণিং ফাৰ্ষ্ট আপোনালোক আমি এনেকৈয়ে লগ পাম, আশা ৰাখিছোঁ। হাই গাইছ, এতিয়া জাষ্ট মৰ্ণিং 8 বাজিল আৰু এতিয়া মই যাই আছোঁ জাৰুবাৰী বজাৰলৈ। আৰু তাতে আমি কি কৰোঁ জানোৱে সকলোৱে, তো দেউতা গৈছে, তো ময়ো যাই আছোঁ। আৰু এতিয়া মানে ডাইৰেক্ট গৈ আপোনালোকক জাৰুবাৰী বজাৰলৈ ধৰি আছোঁ, চাই থাকক। এতিয়া প্ৰায় 12টা বাজি পাৰ হৈ গ'ল আৰু মই যেতিয়াৰ পৰা আহিছিলোঁ তেতিয়াৰ পৰা মই দোকানতে বহি আছোঁ। তো ভৰিবিলাক জিনজিনাব ধৰিছে আৰু মই ভাবিলোঁ যে জাৰুবাৰী বজাৰখনে এবাৰ দেখাওঁ আৰু ময়ো অকণমান চাই আহোঁ। বলকচোন জাৰুবাৰী বজাৰখন চাই আহোঁ কিমান মানুহ আছে। বিহু চলি আছে, তো বিহুৰ কাৰণে আজি খুবেই মানুহ কম আছে বজাৰত। আৰু এইবাৰ কোনেও বিহু খাব মাতা নাই মোক, কিয় বা। আৰু আপোনালোকৰ চাগে পাহৰি গৈছে চাগে মোক বিহু খাব মাতিবলৈকে। আৰু এইফালে আছে মাছ বজাৰ, ব্ৰইলাৰ বজাৰ। এইফালে চব পোৱা যায়, মাছ ব্ৰইলাৰ আপোনাক যি লাগে এইফালে আছে। এতিয়া প্ৰায় 3টা বাজি পাৰে হৈ গ'ল। এতিয়া বজাৰৰ পৰা আমি ঘৰলৈ উভতি গৈ আছোঁ। তো আজি বহুত ৰ'দ দিছি, তো তাৰ ফলত মানে একদম অৱস্থা বহুত বেয়া দিয়ক আৰু নকবি দিয়ক। আৰু এতিয়া মানে মই গাঁৱৰ পৰা থৈ আহিলোঁ ধুনীয়াকৈ, খুব গৰম লাগি আছিল। আৰু গাঁৱত ধুতে মানে এটা কথা মই ক'ব ইচ্ছা গ'ল আপোনালোকক, যেতিয়া এটা শ্বৰ্ট লাইন এটা ক'ম, ইমান বহলাই নাথাকোঁ, যে নাপাকি অৱস্থাত ফৰচ গছল কৰি গাও ধুব লাগে, তেতিয়াহে আমাৰ গাও পাকত থাকে, বুজি পাইছে। তো সকলোৱে ফৰচ গছল কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু বহুত ভাগৰ লাগি আছে, এতিয়া মই অলপ আৰাম কৰিম। আৰু মোৰ আৰাম এইটোৱে হৈছে যে মই গান শুনিব লাগিব। গান নুশুনিলে মোৰ আৰাম নহয়, গান শুনিলেহে মোৰ আৰাম হয়। তো এতিয়া অলপ গানেই শুনিম বুলি ধৰি লওক। মই এনেকৈ যি ভাষাত দিছিলোঁ, তো মোৰ বহুত টোপনি গৈছিল আৰু জাষ্ট অলপ আগত সাৰি পাইছোঁ। এতিয়াতো ৰজা ইফতাৰী কৰিব টাইম হ'ল, তো বলক আমি ৰজা ইফতাৰী কি আছে চাই লওঁ।
এয়া আছে আমাৰ মানে আজি এই পলোৱা, এইফালে আছে কণী, এইফালে আছে খেজুৰ, আৰু এইফালে আছে পায়স, এইফালে আছে ফল মূল, আৰু এইফালে ব্ৰইলাৰৰ আঞ্জা। তো আজান দিয়াৰ লগে লগে আমি খাৱা ষ্টাৰ্টিং কৰিম। তো আজান দিয়াত আমি এতিয়া অলপ ৱেইট কৰিম, আজান দিয়া নাই, আকৌ 1 মিনিটমান টাইম আছে। তো খাই উঠি পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু এতিয়া খোৱা লোৱা হৈ গ'ল, ভাবিলোঁ যে এতিয়া পায়সখিনি খাই আছোঁ। আৰু এইখিনিতে যে আজি ৰমজান মাহত মই কি কৰোঁ আপোনালোকে সকলোখিনি কথা গম পালে ৰমজান মাহত। আৰু আজিৰ দিনটোতো আপোনালোকে মোৰ লগতে আছিলে, সকলোখিনি কথা গম পালে। এতিয়া ব্লগটো এইখিনিতে সামৰি মাৰোঁ, আৰু এতিয়া মই মছজিদত যাওঁ, এইখিনি সোনকালে খাই লৈ উঠি। তো আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ।